2024 এই তারিখ আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই অঞ্চলৰ তথা জাতীয় জনগোষ্ঠীৰ যি কলাকৃষ্টি ইয়াৰ খাদ্য আৰু অন্যান্য এই জাতীয় যি ইয়াত থকাৰ সাজপাৰ আমি এইখিনি ইয়াত প্ৰদৰ্শনৰ স্বাৰ্থত তথা আমি আমাৰ জাতীয় যি বাণিজ্য মেলা জাতীয় জনজাতি হিচাপে আমাৰ যিখিনি আমি বাণিজ্যৰ ক্ষেত্ৰত যেহেতু আমি পিছুৱাই আছোঁ আমি আহি থকা যি আমাৰ এই তথা পূৰ্বাঞ্চল ইউনাইটেড গ্ৰুপ ইয়াৰ যি এক্সপো মেলাৰ যোগেদি আমি এই উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি জাতীয় জনগোষ্ঠী আছে আমি সকলোৱে বড়ো মিচিং বা অন্যান্য কোনো এটা জাতি আমি বাদ নিদিয়ে আমি আমাৰ এই অঞ্চলত তথা আমি এই অসমৰে সীমা প্ৰান্তত থকা আমাৰ অৰুণাচল আৰু এনেকৈ ত্ৰিপুৰা মণিপুৰ সকলো এটা দেশক ষ্টেটক লৈ আমি আহি থকা সময়ত আমি এটা বহুত এটা ডাঙৰ এটা কাৰ্যসূচীৰে আমি আমাৰ সকলো জাতি জনগোষ্ঠীৰ যি জাতীয় যি পৰিধান আৰু ইয়াৰে সকলো মানে খাদ্যৰ যি এটা প্ৰক্ৰিয়া আমি কি ধৰণে ট্ৰাইবেল জনগোষ্ঠী হিচাপে আমি কি ধৰণে আমি আজি নিজ এটা জাতীয় হিচাপে আমি খাদ্য কি ধৰণে আমি গ্ৰহণ কৰোঁ এই সকলো দিশসমূহ যেন আমি আহি থকা সময়ত আমি যেন ওপৰলৈ তথা আমি বিশ্ব দৰবাৰলৈকে ঠেলি দিয়াৰ এটা সৰু এটা আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ইয়াত আমি পূৰ্বাঞ্চল ইউনাইটেড গ্ৰুপ হিচাপে এই এটা NGO হিচাপে আমি এটা আশা কৰিছোঁ ইয়াৰ অঞ্চলৰ যি সহায় সহযোগিতা এই অঞ্চলৰ জাতীয় দলংগঠনৰ যি সহায় সহযোগিতা আৰু ইয়াৰ যি এটা প্ৰশাসনিক দিশৰ পৰা যিখিনি আমাৰ সহযোগিতা আমি আশা কৰিছোঁ আহি থকা যি 17 তাৰিখৰ পৰা 21 তাৰিখ ডিচেম্বৰ 2024লৈকে যিখিনি আমি এক্সপো মেলা পাতিবলৈ গৈ আছোঁ সেইখিনি নিশ্চয় এটা সাফল্যমণ্ডিত হ'বৰ কাৰণে আজি ইয়াত আমি লাইফটা স্থাপন কৰিলোঁ আৰু কালিৰ পৰা সম্পূৰ্ণ পূৰ্ণদমে আমি ইয়াত যিখিনি আমি আমাৰ যি কাৰ্যসূচী তথা ইয়াৰ কৰ্মখিনি আমি কাৰ্যক্ৰমে আগবাঢ়ি আছোঁ এতিয়া আপোনালোকৰ জিলাত হ'ব খাদ্য মেলাটো আমি ইতিমধ্যে এইখিনি আমি ষ্টেট লেভেলত কৰিবলৈ গৈ আছোঁ ইয়াত হয়তো আজি প্ৰথম অৱস্থাত আমি ষ্টেট লেভেল হ'লেও হয়তো ইমানটো নহ'লেও আমি ডিষ্ট্ৰিক্ট ভিত্তিত এইটো যথেষ্ট আমি ইতিমধ্যে আমি প্ৰচাৰখিনি কৰিছোঁ পালিচিটি আমাৰ হৈ আছে আমি আশা কৰিছোঁ ইয়াত 200 পৰা 300 যি মানে খাদ্যৰ লগতে আমাৰ বস্ত্ৰৰ কাৰণে যি বস্ত্ৰ মেলা এই সকলোসমূহ আমি কৰিব কাৰণে ইতিমধ্যে আমি কালিৰ পৰা জাকজমকতাৰে লাগিবলৈ ওলাই আছোঁ আশা কৰিছোঁ আমাৰ এই ধেমাজি জিলাৰ খুব এটা পিছপৰা এই তেলাম অঞ্চল তেলাম যিখিনি অন্তৰ্গত আমাৰ যি এটা জাতীয় চেতনাক লৈ আমি জাতীয় যি কিছু খোৱা খাদ্য আমাৰ যিখিনি ট্ৰাইবেল জনগোষ্ঠী হিচাপে আমাৰ যিখিনি আজি বস্ত্ৰৰ ওপৰত বা অন্যান্য খাদ্যৰ ওপৰত আমি যিখিনি আজি বাহিৰা জগতত আমি কি ধৰণে প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত নিজে আজি আমাৰ এক্সপো মেলাৰ কাৰণে অহাৰ কাৰণে ধন্যবাদ আপোনালোকৰ চেনেললৈ আমি এই আমাৰ পূৰ্বাঞ্চল ইউনাইটেড গ্ৰুপৰ প্ৰেচিডেণ্ট দৈমাই দাদাই সকলো কথাবোৰ আপোনালোকক অৱগত কৰিলে তেতিয়া দুটামান মই কথা ইয়াত অকল প্লাছ কৰি দিছোঁ আমাৰ জাতীয় সংগঠন বড়ো হওক বা মিচিং হওক বা গোৰ্খা হওক যিকোনো জাতি জনগোষ্ঠী তথা সকলো জনগোষ্ঠীক লগত লৈ আমি খুব ডাঙৰকৈ চিন্তা এটা লগত লৈ আমি ইয়াত এক্সপো মেলা এটা পাতিব গৈ আছোঁ আমাৰ ইয়াত ট্ৰেডিশ্যনেল ড্ৰেছ থাকিব বড়ো মিচিং ৰাভা তিৱা আজাং নেপালী গালং কাৰ্বি জনগোষ্ঠী আহিব মিনিমাম আমাৰ আপোনাৰ ট্ৰেডিশ্যনেল ড্ৰেছ আমাৰ ষ্টল হ'ব 100টা আৰু লগতে আমাৰ কিছুমান খাদ্য আমি মিচিং বা বড়ো বা কাৰ্বি যেনেকৈ আমি খাদ্য কৰোঁ ঠিক এনেকুৱা ট্ৰেডিশ্যনেল ফুড থাকিব আমাৰ আৰু আপোনালোকে নিশ্চয় আমি জনাই দিছোঁ আপোনাৰ ৰাইজক জনাই দিছোঁ আমি কিছুমান বস্তু ইয়াৰ পৰা আমি ওপৰলৈ লৈ যাব লাগিব কিছুমান ক্ষেত্ৰত আমি অৱগতে আমাৰ পেলা মাঞ্চলিকত থকা মিচিং কেবাঙৰ প্ৰেচিডেণ্ট ক'লে আমাৰ এক্সপো মেলা আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত খুব কম অসমত 2টা জেগাতে কৰে আমি জানামতে শিৱসাগৰ ডিব্ৰুগড় আৰু গুৱাহাটীত ঠিক আমি এই জনাই বেকৱাৰ্ড জেগাত ঠিক আমি নদী কাষতে আমাৰ মিচিং নৈবৰীয়া বা আমাৰ ট্ৰাইবেল নৈবৰীয়া জেগাতে আমি ৰাইজক দেখাব গৈ আছোঁ যে আমি মিচিং বড়ো মানুহে কি কৰি খায় বা কি ট্ৰেডিশ্যনেল আমি লগত লয় এই আমি আমাৰ ভাৰতবৰ্ষ বা অসম ৰাইজক বা চবকে আমি শুনাব বিচাৰিছোঁ বা দেখাব বিচাৰিছোঁ সেইকাৰণে চবকেই আমি নিমন্ত্ৰণ কৰিছোঁ আহিব সকলোৱে অংশগ্ৰহণ কৰিব আৰু খুব ডিচিপ্লিন বা খুব মেণ্টেলি আমি সকলোকে আহ্বান কৰিছোঁ আপোনালোকৰ থ্ৰ' দি সেইকাৰণে আহিবৰ কাৰণে সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ জনাই